কোনোবাই ঠিকেই কৈছে, মানুহ এজনক এবাৰ দেখিয়ে সেই মানুহজনৰ অকাত কিমান সেইটো জাজ কৰাৰ ভুল নকৰিবা। কাৰণ সেই মানুহজন যদি নিজৰ জিদত আহি যায় তেন্তে তোমাকেই তোমাৰ অকাত দেখাই দিব। আজিৰ ভিডিঅ'টো এনেকুৱা এজন পাগল জিদ্দী মানুহৰ ওপৰত যি মাত্ৰ 3 মিনিটৰ ভিতৰতে 3টাকৈ গ'ল দি প্ৰমাণ কৰি দিলে যে প্ৰতিভা থাকিবলৈ ধনী বা দুখীয়া ঘৰত জন্ম লোৱাৰ কোনো কাৰণ নাই। মাত্ৰ কিছুমানে নিজকে বেষ্ট বুলি প্ৰমাণ কৰিবলৈ সকলোবোৰ সীমা পাৰ কৰি দিয়ে আৰু কিছুমানে নিজৰ অৱস্থাৰ ওপৰত হাৰ মানি সেই সীমা পাৰ কৰাৰ সাহস নকৰে, যাৰ ফলত কিছুমানৰ প্ৰতিভা প্ৰকাশ পায় আৰু মানুহক আচৰিত কৰি তোলে আৰু কিছুমান সেই একেই অৱস্থাতে থাকি যায়। আফ্ৰিকাৰ এনে এখন ঠাই য'ত প্ৰায় 90% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত। সেই মানুহবোৰৰ কাৰণে দিনটো দুসাঁজ আহাৰ যোগাৰ কৰাটো এটা ডাঙৰ কাম হৈ পৰে। এনেকুৱা এজন ল'ৰা যি সৰুতে ভোকৰ তাৰণাত মাটি খাই ভোক নাইকিয়া কৰিবলগীয়া হৈছিল। সেই ল'ৰাটোৰ কাৰণে নিজৰ সপোনবোৰ জীয়াই ৰাখিবলৈ কিমান কষ্টকৰ আছিল চাগে আপুনি কল্পনাও কৰিব নোৱাৰে। কিন্তু কয় নহয়, ভাগ্যই তেওঁলোকৰ আগতে আঁঠু কাঢ়িবলৈ বাধ্য হয় যি নিজৰ জিদত অটল থাকে। ঠিক এনেকুৱা এটাই কাহিনী আফ্ৰিকান ফুটবলাৰ ছাডিঅ মানেৰ ওপৰত। 12 বছৰ বয়সত তেওঁ ফুটবলৰ প্ৰথমটো ট্ৰায়েল দিবলৈ তেওঁক 160 কিলোমিটাৰ যাব লগাত পৰিছিল, কিন্তু তেওঁৰ গাড়ী ভাড়া দিবলৈকো পইচা নাছিল। ফলত তেওঁ খোজকাঢ়ি আৰু দৌৰি ফুটবল গ্ৰাউণ্ড পালেগৈ। সেই সময়ত সেই ল'ৰাটোৰ কিবা যদি আছিল, সেইটো আছিল এটা জিদ, এটা পাগলপন নিজকে বেষ্ট বুলি প্ৰমাণ কৰাৰ। দৌৰোতে দৌৰোতে তেওঁৰ জোতা পৰ্যন্ত ফাটি গৈছিল। ফটা জোতা আৰু ফটা কাপোৰ দেখি তেওঁ লগৰবোৰে ইটিকিং কৰা আৰম্ভ কৰিলে, কিন্তু তেওঁলোকে পাহৰি গ'ল এটা ভোকত থকা সিংহ কিমান ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। তেওঁৰ জীৱনৰ কষ্ট ইমানতে শেষ হৈ যোৱা নাছিল। ফুটবলৰ ট্ৰায়েল দি যেতিয়া তেওঁ ঘৰ পাইছিলগৈ তেতিয়া গাঁৱত এখন হস্পিটেল নথকাৰ কাৰণে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। এনেই তেওঁৰ জীৱনত ইমানবোৰ সমস্যা, তাতে দেউতাকৰ মৃত্যুৰ পাছত কেনেকৈ সেই ল'ৰাটোৰে নিজৰ সপোনবোৰ জীয়াই ৰাখিবলৈ সক্ষম হ'ল মাত্ৰ তেওঁহে জানিব। কিন্তু তেওঁতো আছিল জিদ্দী, গতিকে ইমান জল্দি হাৰ কেনেকৈ মানি লয়? যিজনে অন্তৰত নিজকে প্ৰমাণ কৰাৰ জিদ পুহি ৰাখিছে সেইজনৰ আগত সমস্যাৰ অকাত কি? আৰু তাৰ পাছত আৰম্ভ হ'ল তেওঁৰ সপোনবোৰ বাস্তৱত পৰিণত কৰা যাত্ৰা। চেনিগালৰ পৰা ফ্ৰান্সৰ পৰা অষ্ট্ৰিয়া, আৰু তাৰ পাছত তেওঁ বিশ্বৰ সকলোতকৈ ডাঙৰ ফুটবল লীগ খেলিবলৈ তেওঁ ইংলেণ্ড পালেগৈ। যেতিয়া তেওঁ ইংলেণ্ডত সকলোতকৈ ডাঙৰ ফুটবল লীগ খেলি আছিল তেতিয়া তেওঁ মাত্ৰ 3 মিনিটৰ ভিতৰতে 3টাকৈ গ'ল দি প্ৰমাণ কৰি দিলে যে টেলেণ্টেড হ'বলৈ চহৰত বা ধনী ঘৰত জন্ম হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। কিছুমান টেলেণ্ট গাঁৱৰ দুখীয়া ঘৰতো থাকে। তেওঁ আজি কোটি টকা ঘটে আৰু তেওঁ ইনকমৰ 60% দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে ডনেট কৰি আহিছে, যাতে কোনো ল'ৰা ছোৱালীয়ে পইচাৰ অভাৱত নিজৰ সপোনবোৰ ত্যাগ নকৰে। এটা সময়ত গাঁৱত এখনো হস্পিটেল নথকাৰ কাৰণে সেই ল'ৰাটোৱে নিজৰ দেউতাকক হেৰুৱাব লগা হৈছিল। আজি সেই ল'ৰাটোৱে সেইখন গাঁৱতে 6খনকৈ হস্পিটেল খুলি দিলে। পৃথিৱীৰ সকলোৱে নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পাৰিব। মাত্ৰ প্ৰয়োজন জীৱনৰ সমস্যাৰ আগত কেতিয়াও নিজকে হাৰ মানি নোলোৱা এটা এটিটিউড নিজৰ মাজত থাকিব লাগিব। সমস্যা আহিল বুলি নিজৰ সপোনবোৰ ত্যাগ নকৰাৰ এটা জিদ নিজৰ মাজত থাকিব লাগিব। গতিকে আপুনি নিজৰ সমস্যাৰ আগত হাৰ মানি ল'ব নে সমস্যাক আওকাণ কৰি নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি যাব, তাক চিন্তা কৰাৰ সময় এইটোৱেই।